মৰ্নিং আৰকে অসমীয়া ব্লকৰ পৰা সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ এই পাকঘৰৰ পৰা। এই পাকঘৰৰ পৰাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ইয়াতে গুড়া সান্দা আছে, ঘৰৰ পৰা দি পঠাইছিল গুড়া সান্দা। তাতে গুড়া সান্দা আৰু লাল চাহ বনালোঁ। লাল চাহ বনাই কিনে গুড়া সান্দা দি লাল চাহ খালোঁ। এইটো গ্লাছটো এতিয়া নথওঁ, ইয়াতে তিয়াই থৈ দিছোঁ। বিলাক সাৰি মুচি কিনে গা ধুই কিনে চাহ খাই কিনে এতিয়া ডিউটিত যাব ওলাইছোঁ। এয়া চব এতিয়া অলপ সময় আছে আৰু ইয়াতে টিভি চাই আছোঁ। এনেকৈ কিবা কিবি কৰি টাইম পাছ কৰি আছোঁ আৰু যিহেতু মই অকলে আছোঁ, মানুহজনীও নাই, মাও নাই, ঘৰত থাকি আহিলে। সেইকাৰণে কি কৰিম আৰু এনেকৈ টিভি চিভি চাই কিনে কিবা কিবি বনাই এনেকৈ ঘৰ সাৰি মুচি কিবা কিবি উল্টা পুল্টা কাম কৰি টাইম পাছ কৰি আছোঁ আৰু এনেকৈ। ডিউটিত যোৱাৰ সময়ত ডিউটিত যাওঁ, ডিউটিৰ পৰা আহি দুপৰীয়া খানা বনাওঁ, দুপৰীয়া খানা বনাই খাই লৈ কিনে অলপ শুই যাওঁ। তাৰপিছত ডিউটি থাকে আৰু ডিউটিত যাওঁ। কিন্তু অলপমান বেয়া লাগি আছে যে এটা বিশেষ কাৰণবশতঃ মই মানুহজনী ঘৰত থৈ আহিবলগীয়া আছিলে, ঘৰত থৈ আহিছিলোঁ। গতিকে অলপ মনটো বেয়া লাগি আছে। কালি হস্পিটেলত ডক্টৰক মই ফোন কৰিলোঁ, অলপমান অসুবিধা হৈ আছিলে মানুহজনীৰ। ডক্টৰক ফোন কৰোঁতে তেখেতে ক'লে যে হস্পিটেলত লৈ যাব ক'লে তেখেতৰ ওচৰত যোৱাৰ পিছত ক'লে যে এডমিট হ'ব লাগিব। গতিকে এডমিট হৈ যোৱাকালি এতিয়াও হস্পিটেলতে আছে। নাজানো আৰু কি কৰে, ঈশ্বৰে প্ৰভু, জয় কৃষ্ণ। এতিয়া ভালে ভালে ৰাখিলে হয় আৰু। কি কাৰণত ঘৰত থৈ আহিছোঁ মানুহজনীক, কি কাৰণত হস্পিটেলত যাব লগা হ'ল, এইবিলাক পিছত ক'ম বাৰু, এতিয়া নকওঁ। এতিয়া ঈশ্বৰে দিয়ে যদি ভালে ভালে ৰাখে, এটা ভাল খবৰ হ'ব। সেই ভাল খবৰটো পাব আপোনালোকে। গতিকে আশীৰ্বাদ কৰক যাতে ভালে ভালে থাকে। ও মা আগদকে পুরা বইনা হান পাই হলো হলো তোক বইনা হান পাই বনাম বেলক কিন্তু পুরা মাংস অনুকূল না মরি রাখবা নালগে তো দিবে জানা না